খেতি ঘৰলৈ অন্নপূৰ্ণা আই লক্ষ্মীক নিম বুলি ভাবিছোঁ। আজি আমি পথাৰ মাজত ডাঙৰি নিব আহিছোঁ আৰু চাব আমি ডাঙৰি কেনেকৈ বান্ধো, কেনেকৈ কঢ়িয়াই, আমি দেখাই আছোঁ। বনাবলৈ বান্ধি যাব লচুল বান্ধি দিব হেৰিয়াত দিবগৈ নালাগে তহঁতে থলো এইটো ষ্টেটাছত দিব নালাগে তাই ডাঙৰি বান্ধি আছে বুলি দেই ফটা ফলা পিন্ধি আছোঁ কাম কৰা মানুহটো এনেকৈ থাকিব ন পথাৰত খানা খাবলৈ আহি পেলাই এয়া ভাত উলিয়াইছোঁ। এয়া দাইল বাকী, দাইল বাকী তোক না তোলো আৰু এয়া দাইল বাকী আছে। এয়া চব পাতলীয়া দাইল আৰু মচুমাহৰ পানী, মচুমাহৰ পানী সেয়া উবিয়াই জোকাৰি দিছে আৰু এয়া ঘৰত কৰা লাই শাক। এইজন আমাৰ কাৰিকৰ ঢেৰ আছে মানে মানুহ। এয়া দাইল আলুগুটি দি আছে। এয়া লাই শাকৰ ইয়াৰ এইবোৰ লোকেল ডিম বুলি কয়। এয়া দাইল এয়া দি আছে ধুনীয়াকৈ সুন্দৰভাৱে দি আছে। চাইডত লাহে লাহে মিহি মিহিকৈ দি থাকে। এয়া দি আছে, আমি খাম আৰু এয়া সুন্দৰভাৱে দি আছে চব। এয়া চব দাইলত পানী আৰু গোটেই ব্ৰহ্মপুত্ৰ পানীখনেই দেখোন। এয়া ব্ৰহ্মপুত্ৰ পানী দি আছে সাঁতুৰিব পৰা। এয়া চক এয়াও খাই টেষ্ট লাগে বাৰু, হয় নাই বাৰু বন্ধু? অঁ এয়া পথাৰ মাজত খোৱা খানাটো কিবা এটা টেষ্টটোৱে বেলেগ আৰু। পইচা দি জোল অকণ দি দে, দি আছোঁ ৰ'ব, গৈ আছোঁ। দাগি দি ফোন কৰি নাথাকিবি আৰু এইফালে ভাত লৈ লোৱা তোমালোকে। এটা এটাকে প্ৰেজেণ্ট ক্লাছ নম্বৰ 1 এইটো গৈছে, এইখন দুটা গৈছে। এয়া গৈছে জলকীয়া আছে, এয়া ডিম গৈছে। এয়া লাই শাকৰ ভাজি লৈ লওক। সেয়া মেলাই আলুগুটিয়ে ভাজি আমাৰ চৌতিটাই দি আছে। চৌতি জলকীয়া আনিম বাৰু, জলকীয়াৰ কাৰণে টেনশ্যন ল'ব নালাগে। এয়া দি আছে। মই নাখাওঁ, দাদুৱে লৈ লওঁ ডিমটো। নাখাওঁ হ'ব দে। এয়া দি আছে। এয়া আমাৰ এয়া খাই আছে আৰামছে মিহি মিহিকৈ, এয়া সুন্দৰভাৱে। এয়া পথাৰ খানা সুন্দৰভাৱে। এয়া কণীকেইটা দেখুৱাইছোঁ। এয়া কণী এয়া কাটিছে মাজে কমি গ'ল মানে, সেইটো কাৰণে হাফ হাফ কৰিছে। হাফ হাফ কৰিছে। এয়া জলকীয়া আনিছোঁ। এয়া খোৱা ষ্টাইলটো দেখাই দিয়ে ধুনীয়াকৈ। এই আমাৰ ইয়াতো পোৱালীয়ে আহিছে, জিভা উলিয়াই দিছে। জিভা উলিয়াই পেলাই দিছে। আমাৰ এই থলুক দে খাই আছে। এইটো কি কুহুম ষ্টাইলত এফাল ডিম দিছা তুমি ভাইটি? এইটো চক আমাৰ খাটুৱা বাঁহতীয়া। এইটো আমাৰ শিখৰ হাতে ধোৱা হাতে খাইছে চক ৰাইজ। শিখৰ হাতে ধোৱা হাতে খাইছে চক। এইটো কি সুন্দৰভাৱে। আমিও আছোঁ, আমিও খাম এতিয়া। এই গাড়ী আহি গ'ল। এয়া মই ডাঙৰি তোলাই আছোঁ, চাই থাকিব ৰাইজ। এয়া আমি এতিয়া ঘৰলৈ নিম। আমি আৰু খেতিয়কৰ ল'ৰা, খেতি নকৰিলে নহ'ব, খেতি কৰিবই লাগিব। খেতি অবিহনে আমাৰ একো নাই, সেইটো কাৰণে আমি খেতি কৰিবই লাগিব। এয়া তোলাই আছোঁ চক। বৰ কষ্টও এইবিলাক, বহুত কষ্ট। কি কৰিব, উপায় নাই, কৰিবই লাগিব। এয়া বৰ দিগদাৰ। এটা আমাৰ বস্তু তোলাই দিয়া, ওপৰতে তোলাই দিয়া। সিটো সিফালে দি দিয়া, সিফালে। ইছ ৰাম, হাততে লগাই গ'ল ন।
এই লাহেকৈ চাব লাগে আকৌ ফাটি গ'লো ভাই এই একো নহয় ডেটল অকণমান দি যাওক 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 এই সিহঁতৰ ঘৰৰ পৰা ডেটল অকণ দি আনগৈ যাওক এই আমাৰ এজনে দুখ পাই গ'ল লোহাৰ ৰেলিংডালত লগাই দিলে আজি আমাৰ সম্পূৰ্ণ হ'ল আই লক্ষ্মীক আজি সংঘৰ খেতি আজি আদায় কৰিলোঁ এয়া ৰাইজ চাওক এয়া আজি আমি সম্পূৰ্ণ কালিও নিছিলোঁ আজি সম্পূৰ্ণ আদায় কৰিলোঁ খেতি আমাৰ আই লক্ষ্মী আজি ঘৰলৈ যাব আজি আই লক্ষ্মী ঘৰত আমি স্থিতি কৰামগৈ আৰু তাতো দেখুৱাব ধূপ ধূনা আমাৰ একেবাৰে মানে কি হয় আমি সংঘৰ খেতি আজি শেষ কৰি দিলোঁ যেন সেইটো কাৰণে আজি ধূপ ধূনা জ্বলাই আমাৰ আদৰিব আমাৰ আই লক্ষ্মী ঘৰতে আজি ভঁৰালত থ'মগৈ সেয়াই ধন্যবাদ